কাজিৰঙাৰ বানাক্ৰান্তৰ কাষত মানৱীয়তাৰে থিয় দিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু ধনশিৰি চাইকেল ক্লাব। বৰনাট্যলৈ আগবঢ়ালে অত্যাৱশ্যকীয় সা সামগ্ৰী। ৰাজ্যত চলি থকা বানৰ তাণ্ডৱৰ লগতে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৱৰ্তী অঞ্চলসমূহত তিনিটাকৈ বানৰ তাণ্ডৱ চলিল। বান বিধ্বস্ত কাজিৰঙা অঞ্চলৰ বন্যাৰ্তৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়ালে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু তেখেতৰ কুলমুক্তসকলে। লগতে এই প্ৰচেষ্টাৰ সমভাগী হ'ল ধনশিৰি চাইকেল ক্লাব। বান ক্ষতিগ্ৰস্ত বহুসংখ্যক পৰিয়ালৰ মাজত নিত্য প্ৰয়োজনীয় সা সামগ্ৰীৰ প্ৰদান কৰাৰ লগতে কণ কণ শিশুসকলৰ হাতত তুলি দিলে একোখনকৈ সাধু কিতাপ। কণ্ঠশিল্পীজনে ৰাজ্যৰ সামৰ্থ্যৱান সকলোকে এনেধৰণৰ মানৱীয় প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।